বৰ্ষণি হ'ল। আশা কৰোঁ তোমালোক কুশলে আছা। আজি মই তোমালোকলৈ এটা নতুন কাহিনী লৈ আহিছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ এটা পাঠ আলোচনা কৰিম, যাৰ নাম টম ছয়াৰ। এই পাঠটো তোমালোকক কাহিনীৰ আকাৰে আমি বুজাবলৈ চেষ্টা কৰিম। তাৰ আগতেই সৰু সৰু দুটামান কথা পাতি লওঁ। তোমালোকে বাৰু গুপ্তধন কি জানানে? আৰু এই গুপ্তধন ক'ত থাকে? কোনোবাই বাৰু কেতিয়াবা গুপ্তধন পাইছা নেকি? এনেকুৱা কিছুমান গুপ্তধনৰ ওপৰতে আমি এই কাহিনীটো পঢ়িম, আৰু মই আশা কৰোঁ তোমালোকে এই কাহিনীটো ভালকৈ উপভোগ কৰিবা। টমে দুঃসাহসিক কাৰ্য কৰি বৰ ভাল পাইছিল। সি সদায় গুপ্তধনৰ বাকচ পোৱাৰ সপোন দেখি থাকিছিল। সেয়ে সি তাৰ বন্ধু শাকৰ লগত এদিন গুপ্তধন বিচাৰি যোৱাৰ পৰিকল্পনা কৰিলে, আৰু সেই উদ্দেশ্যে শনিবাৰৰ দিনা ৰাতি গুপ্তধন বিচাৰি যোৱাকৈ থিৰাং কৰিলে। সিহঁত দুটাই মিলি গাঁৱৰ পৰা কিছু নিলগত থকা এটা নিৰ্জন ঠাইত এটা ভঙা চিঙা পুৰণা ঘৰ বিচাৰি ল'লে। মই ডাক বঙলালৈ নাযাওঁ দেই, মোৰ ভূতলৈ বৰ ভয় লাগে, শাকে টমক ক'লে। এই গধূলিতেই ভূত নোলায় নহয়, দুপৰ নিশাহে ওলাব, আৰু আমিতো তাত গোটেই ৰাতিটো নাথাকোঁ। টমে শাকক আশ্বাস দিলে। টম আৰু শাকে হাতত এখন কোৰ আৰু এখন খন্তি লৈ ঘৰটোৰ ভিতৰত সোমাল। সিহঁতে ঘৰটোৰ ভিতৰৰ এটা নিৰ্দিষ্ট ঠাইত খন্দাৰ সিদ্ধান্ত ল'লে আৰু দুয়ো লগ লাগি খান্দিবলৈ গ'ল। কিছু সময় খন্দাৰ পিছতেই সিহঁতৰ বৰ ভাগৰ লাগে, আৰু তেনেতে সিহঁতে কোনোবা অহা যেন শব্দ শুনা। শব্দটো শুনি সিহঁত দুটাই ভয়তে হাতৰ কোৰ আৰু খন্তি তাতেই পেলাই ওপৰ মহলাৰ কোঠা এটাত লুকাবলৈ বুলি লৰ মাৰিলে। লুকাই থকাৰ মাজতে সিহঁতে মজিয়াৰ সৰু ফুটাৰে দুজন মানুহ সোমাই অহা দেখা পালে। তাৰে এজন বিখ্যাত চোৰ জু, সি বৰ ওখ পাখ, আৰু এজন চাপৰ আৰু লেঙেৰা। মানুহ দুজনে তাতে পৰি থকা কোৰ আৰু খন্তিখন লক্ষ্য কৰি শাক আৰু টমে আধাতে খান্দি থৈ যোৱা ঠাইডোখৰতে খন্দাৰ সিদ্ধান্ত ল'লে। কিছু সময় খন্দাৰ পিছত জুৰ কোৰখনত কিবা এটা লগা যেন উমান পালে, আৰু সেয়ে সিহঁতে আৰু বেছি খান্দাত তাত সিহঁতে এটা সোণৰ মুদ্ৰাৰে ভৰ্তি বাকচ পালে। সেইটো দেখি তাহাঁতৰ কি ফূৰ্তি, যেন চকুলোহে বব। বাহ, আমি কিন্তু সাংঘাতিক বস্তু এটা আৱিষ্কাৰ কৰিলোঁ যে। কিন্তু মোৰ আচৰিত লাগিছে, এই বাকচটো ইয়াত কোনে পুতি থৈ গৈছিল বাদ দিয়া। মোৰতো আচৰিত লাগিছে যে এই খন্তি আৰু কোৰখন ইয়াত কোনে পেলাই থৈ গৈছিল। নিশ্চয় আমি অহাৰ আগতেই আন কোনোবা ইয়ালৈ আহিছিল। আমি ঘৰটোতে এবাৰ বিচাৰি চাওঁ। মানুহজনে নিশ্চয় কোৰ আৰু খন্তিখন ইয়াতে পেলাই ওপৰ মহলাত লুকাই আছিল। এই বুলি কৈ জু আৰু দুয়োজনে ওপৰ মহলাত বিচৰাত লাগিল। এনেতে তেওঁলোকক দেখি শাক আৰু টমৰ তেজ ঠাণ্ডা হৈ আহিবলৈ ধৰিলে। ভাগ্য ভাল, জু চিৰি ভাঙি তলত পৰাত তেওঁলোকে তাৰ পৰা নামি আহিবলৈ বাধ্য হ'ল। তেতিয়াহে শাক আৰু টমেও উশাহ ল'ব পাৰে। সোণৰ মুদ্ৰা থকা বাকচটো কম্বল এখনেৰে মেৰিয়াই সিহঁতে বান্ধি ল'লে, আৰু জুৱে বাকচটো কান্ধত তুলি লৈ দুয়ো তাৰ পৰা যাবলৈ ওলাল। চোৰ দুটা তাৰ পৰা যোৱা দেখি ওপৰৰ পৰা টমৰ শাকো নামি আহিল। ভাগ্য ভাল যে আজি আমি বাচিলোঁ, শাকে টমক ক'লে। মই তোমাক কৈছিলোঁ নহয়, এনেকুৱা এৰাবাৰীবোৰতে গুপ্তধন পুতি থোৱা থাকে। টমে প্ৰত্যুত্তৰ দিলে। কিন্তু এই গুপ্তধনবোৰ আমি বিচাৰি আহিছিলোঁ যদিও নাপালোঁ। সিহঁতে আমি অনা কোৰ খন্তি লৈ গোটেই এইবোৰ খান্দি লৈ গুচি গ'ল, শাকে অতিষ্ঠ হৈ ক'লে। চিন্তা নকৰিবা শাক, আমি বেলেগ ঠাইত গুপ্তধন বিচাৰি যাম ব'লা, টমে শাকক আশ্বাস দিলে।